আমাৰ লুক হে গাইজ গুড মৰ্ণিং আৰু ৱেলকাম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। বহুত দিনৰ পাছত লগ পাইছোঁ নহয়নে? সেইদিনা বাইদেউহঁতৰ ঘৰত ভিডিঅ' বনাইছিলোঁ, মানে গৈছিলোঁ ফেয়াৰৱেলৰ পাছদিনা ভিডিঅ' বনাইছিলোঁ। আছে ভিডিঅ'টো, মানে দিবলৈ টাইম পোৱা নাই, কিয়নো মোৰ ছেছনেল, ইফালে ফাইনেল, ইফালে এণ্ট্ৰেঞ্চ, কিমান পঢ়িম কিমান কি কৰিম। সেইবাবে আজি আকৌ আছে আমাৰ ফেয়াৰৱেল এণ্ড মানে ফিউচাৰ কেৰিয়াৰৰ কাৰণে কিবা মানে গাইড দিব, এটা প্ৰগ্ৰেম আছে আজি। তো সেইটোৰ তাৰ মানে সেইটো হোৱাৰ পাছত আমাৰ ফেয়াৰ হ'ব। তো দুটা আছে আজি, অলপ মিটিঙো হ'ব, ব'ৰ্ড লাগিব তথাপিও। তো চাই থাকিম ব্লগটো, মই দেখাই থাকিম কিমান পাৰোঁ দেখাই থাকিম। এতিয়া মানে কলেজীয়া কাপোৰ পিন্ধি গৈছোঁ, মোৰ ফ্ৰেণ্ড এজনী আছে তাত কলেজৰ ওচৰত, তাতে গৈ মই চেঞ্জ কৰিম। ইয়াৰ পৰা চেঞ্জ কৰি যাব নোৱাৰি, বহুত বৰষুণ, মানে বোকা আছে। চ' তাতে গৈ চেঞ্জ কৰিম। এতিয়া মানে কলেজীয়া কাপোৰ পিন্ধি যাম। তো সেইকাৰণে ব্লগটো আৰম্ভ কৰিলোঁ। আহি পাই গ'লোঁ আমাৰ মানে মোৰ ফ্ৰেণ্ডৰ ঘৰ, কিন্তু কাপোৰ যি পিন্ধিছোঁ মোৰ চব পেটিকোট চেটিকোট দেখা গৈছে। আৰু আমি ইয়াত পিন্ধি যাম বুলি ভাবিছোঁ, আমাৰ মানে ফ্ৰেণ্ডে পিন্ধিব নিপিন্ধিব নাজানো, গৈ লাজ পাব লাগিব বোলা। চ' চাই থাকিব ব্লগটো। আমাৰ লুকটো আৰু মোৰ পেটিকোটটো পূৰা ভালকৈ দেখি গৈছে, আৰু বগা শাৰী যে টো পিন্ধিছিলোঁ শাৰী, কলেজ আহিম বুলিয়ে পিন্ধিছিলোঁ, কিন্তু অলপ অসুবিধা হ'ল, বগা পেটিকোটো নাছিলে। ছোৱালী মানুহে এইবোৰতো বুজি পায়, সেইকাৰণে মই মানে নিপিন্ধিলোঁ। আৰু বাকী মোৰ ফ্ৰেণ্ডেও পিন্ধা নাছিল, সেইকাৰণে মই কলেজৰ ড্ৰেছ পিন্ধি আহি গ'লোঁ। একো নাই, মোৰ ফেয়াৰৱেলতো পিন্ধিছিলোঁ বাৰু। বাকীবোৰ মোৰ জেনেৰেল যিমান ফ্ৰেণ্ড আছিলে সিহঁতে পিন্ধা দেখি মানে অলপ বেয়া লাগিছিলে, কিন্তু যেতিয়া মই কলেজ আহি পাই গ'লোঁ, একো নাই, কলেজে একো নাই আৰু সদায় মিলি নাথাকে, কেতিয়াবা কেতিয়াবা প্ৰব্লেমো হয়। আৰু এইকেইটা মোৰ ফ্ৰেণ্ড, এইজনীক ভালকৈ দেখাই দিছোঁ, মানে মোক দেখাব নুশুনো। গৰম আছিলে, সেইকাৰণে আমি মানে মিটিঙত নোসোমালোঁ। মানে মিটিঙত সোমাবলৈ ইমান গৰমত কিমান শুনি থাকিম এই মিটিংটো। মই আহি পাওঁতে অলপ দেৰি হৈছিলে, কম্পিউটাৰ ক্লাছ কৰি আহিছিলোঁ, সেইকাৰণে ইয়াতে বহি আছে চবেই। তো ইয়াতে বহি গ'লোঁ। আমাৰ আছিল আজি জেনেৰেল ফেয়াৰৱেল, সেইকাৰণে ইয়াত বহি আছোঁ। আমাক ব্লগ বনোৱা বাইদেউ বহাগী। তো সেই হিচাপত তোমালোকে প্ৰিপেৰেশ্যনটো কেৱল APSC বা UPSC ডিষ্টিংগুইছ নকৰি এটা জেনেৰেল প্ৰিপেৰেশ্যন চলাব পাৰে। বনাই চকৰা ডিলিট কৰাছো। আমি আজি এগ্ৰিকালচাৰ ছেক্টৰৰ পৰা আহিছে। আমার মাঝে দিয়া কাগজ এওড়া দি দাও নে ওই মেরে কই এওড়া মোটু লই গইছে দেও দে তোমার যাও না সবে কাগজ ধরি বই আছে এ আমাক দিছে বুট ফেয়াৰৱেল হৈছে শেষ, আৰু আমি গৈ আছোঁ। আমাৰ ফেয়াৰৱেলটো ইমান ধুনীয়া হৈছে, কি ক'ম আৰু ক'বই নোৱাৰি। চ' এতিয়া গৈ আছোঁ, বেছি দেৰি থাকিব নোৱাৰোঁ, মিটিংটো চলিয়ে আছে, 4টালৈকে হ'ব এইটো মিটিংটো। সেইকাৰণে আমাৰ মানে গাড়ীৰ কণ্ডিশ্যন বহুত বেয়া, সেইকাৰণে আমি গৈ আছোঁ। চব আহি গ'লোঁ এতিয়া খাবলৈ। চবেই পৰঠা খালে আৰু খাই বৈ যাম আৰু খাই মেলি আহি গ'লোঁ।
এতিয়া ঘৰ গৈ আছোঁ, মানে গাড়ীত আহিলোঁ সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ, গৈ আছোঁ। তো আজি ব্লগটো অলপ ছুটিয়ে হৈ গ'ল, বেছিকৈ দিব নোৱাৰিলোঁ, মিটিঙত বেছিকৈ নাথাকিলোঁ, দেৰিকৈ গৈছিলোঁ যে সেইকাৰণে। তো কম্পিউটাৰ ক্লাছ কৰি মানে যাওঁতে অলপ দেৰিয়ে হ'ল, সেইকাৰণে আজি মিটিংটো ইমানকৈ চাব নোৱাৰিলোঁ আৰু ভালো নালাগিল। মই এবাৰ ড্ৰেছ পিন্ধিলোঁ, তাৰপাছত আকৌ খুলিলোঁ, কিয়নো অলপ মিলা নাছিল আৰু ড্ৰেছটো, খং উঠি যায় তেনেকুৱা হ'লে, সেইকাৰণে মানে নিপিন্ধিলোঁ। তাৰপিছত খুলি দিলোঁ, খুলি কলেজীয়া কাপোৰে পিন্ধিলোঁ। চবেই মোৰ ফ্ৰেণ্ডেও কাপোৰ কলেজীয়া পিন্ধিছিলে আমাৰ ডিপাৰ্টমেণ্টৰ, কিন্তু জেনেৰেলকেইটাহে অলপ চাদৰ মেখেলা পিন্ধি। স্কুটি নাই অনা, সেইকাৰণে মই অকলে, আমি কোৱা নাই দেই, কোনো নাই, অকলে খোজকাঢ়ি গৈ আছোঁ। চ' মোক আজি চবেই কৈছিলে মানে চাদৰ মেখেলা পিন্ধিবি নহ'লে শাৰী পিন্ধিবি। মই শাৰী পিন্ধিবলৈও মানে ৰেডি কৰিছিলোঁ, কিন্তু কি ক'ম, মানে চাইজো মিলা নাই, আৰু মোৰ বগা শাৰী যে অলপ মানে ডিছকালাৰ, মানে বেলেগ কালাৰৰ পেটিকোট পিন্ধিলে অলপ বেয়াই লাগে, সেইকাৰণে হ'ব বুলি চবেই যেতিয়া ইউনিফৰ্ম পিন্ধিছে, তো মই ইউনিফৰ্ম পিন্ধিলোঁ, একো নাই, ভাল লাগিল। আৰু এতিয়া ঘৰত গৈ আছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ মানে ক'ব আৰু। চ' বাই বাই আজিলৈ।